Hi guys, good morning. Welcome back to One Select Creative Vlogs. সকলোলৈকে ৰঙালী বিহু বহুত শুভেচ্ছা থাকিল। আম্বেদকাৰ জয়ন্তী উপলক্ষে আৰ্ট কম্পিটিশ্যন পাতিছিল। আজি মই প্ৰাইজ আনিব যাওঁ। ব্লগটো আগলৈকৈ চাই থাকিব দেই। ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব, লগতে সাবস্ক্ৰাইব কৰিব। ঠিক আছে, এতিয়া গৈ থাকো বলক। বতৰ ইমান বেয়া, বৰষুণ দিব লৈছে। চাওক, বতৰ বেয়া, বৰষুণে অকল। আমি এতিয়া গৈ আছো। মই প্ৰাইজটো আনিব ওলালো দেউতাৰ লগত। ইমান বৰষুণ দিছে নহয়, আৰু তাত কি হয় চব দেখাই আছো। আজি মোৰ ইমান কণী যুঁজুৱাব মন আছিলে। পৰিয়ালৰ মানুহ ঢুকাই আছে, সেইকাৰণে নিয়মটো নকৰিলো। আমাৰ কলনীত ইমান গছ আছে নহয়। বিহু বতৰ হৈছে, সেইকাৰণে গছবিলাক ইমান সেউজীয়া হৈ আছে। In this connection, আমি drawing competition আৰু essay competition পাতিছিলোঁ ল'ৰা-ছোৱালীৰ মাজত। আৰু প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনো আমি আজিয়ে কৰিম। চ' বেচিকেলি এই মিটিঙৰ মেইন উদ্দেশ্য এইটোৱে আছিলে যে বাবা চাহেব আম্বেদকাৰ যি বাৰ্থডে চেলিব্ৰেট কৰা আৰু আমাৰ যিকেইজন ছাত্ৰ ছাত্ৰী কম্পিটিশ্যনত উইনাৰ্ছ হৈছে তেওঁলোকক আমি বিচাৰক, অৰ্থনীতিবিদ, ৰাইটাৰ তথা লিখক, কৰ্মপুথিৰ ওপৰত তেওঁৰ বিশেষ দখল আছে। এতিয়া পাম বিহু তলি কিমান যে ফাংচন হ'ব এবাৰ। বিহু ফাংচন আজিৰ পৰা হৈ আছে। আজি প্ৰাইজ আনিব গৈছিলো যে হঠাতে আমাৰ বিহুতলিত তাত টেকেলি ভঙা খেল হৈছিলে, আৰু মই টেকেলিটো ভাঙিব পৰা কাৰণে প্ৰাইজ পাই গলো। আজি মোৰ 2টা প্ৰাইজ হৈ গ'ল। আপোনালোকক ভিডিঅ'টো দিম দেই, আপোনালোকে চাব। আমাৰ কণী যুঁজ হৈ আছে, কণী যুঁজোৱা কম্পিটিশ্যন। এতিয়া হ'ব টেকেলি ভঙা কম্পিটিশ্যন। তুমি সিফালে চাই থাকা। তুমি হেপী অল দ্য বেষ্ট। লাইট আছে নি? নাই হোৱা? ঠিক আছে, এই দাদা ঘূৰাই দাও। চাওঁ অলপ পিছত।
কালি কিস্তিবাতি আহিছিলে আমাৰ ঘৰত পিঠা দিব আহিছিলে আৰু মোক গিফ্ট এটা দিলে ভিডিঅ' কৰি থোৱা আছে আপোনালোকে চাব দেই মোৰ ভিডিঅ'টো তেতিয়াহে গম পাব মই কি গিফ্ট পালো আমাৰ ঘৰত কোন কোন আহিলে বৰ্তা কিস্তিবা কিস্তিবা ৰঙালী বিহু শুভেচ্ছা জনালো বহুত বৰমাক ঘৰৰ পৰাই জনাইছো শুভেচ্ছা বৰমাৰ গিফ্ট এনেকুৱা লাগিছে মোক বৰমাৰ দিয়া কাপোৰ এয়া পিঠা মই যে লৈ আছো হাতত মায়ে কিন্তু বনোৱা নাই বৰমাহে দি পতাইছে আমাৰ যে ককা ঢুকালে সেইকাৰণে আমাৰ ঘৰত পিঠা বনোৱা নাই বৰমা ইমান কষ্ট কৰি বনাইছে বৰমাক বহুত ধন্যবাদ ঠিক আছে তেন্তে যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই